মই গৈ আছো অশ্বক্লান্ত টেম্পল আৰু সকলোখিনি দেখুৱাম তাত গৈ আৰু আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছো আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো যিসকলে এতিয়া ভিডিঅ' চাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদেৰে মই আগুৱাই যাব পাৰিম আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ লৈ আহিম সো বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো সো তাতে সকলোখিনি দেখুৱাম এফালৰ পৰা আপোনালোকে প্ৰথমৰ পৰা একে শেষলৈকে চাই থাকিব তেতিয়াহে ভাল পাব আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ 1 কিলোমিটাৰমান দূৰ হ'ব মাহীহঁতৰ ঘৰৰ পৰা সো আমি এই গৈ আছে তাৰপিছত মই আৰু ধুনীয়াকৈ আৰু খোজকাঢ়ি গৈ আছোঁ মন্দিৰ পোৱাৰ পাছত সকলোখিনি দেখুৱাই থাকিম চাই থাকিব নে পালোঁ অশ্বক্লান্ত টেম্পল আৰু এয়া ধুনীয়াকৈ দেখাই দিছোঁ এইটো বাহিৰৰ পৰিৱেশটো এইফালে ৰাস্তা আৰু এয়া ইফালে গেটখন মেইন গেটখন প্ৰৱেশ কৰিম বাৰু আৰু কাষতে আছে ধুনীয়াকৈ শিৱ বাবাৰ মন্দিৰটো ইয়াতে ধুনীয়াকৈ ধূপ জ্বলাই সেৱা এটা কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ বাৰু ধুনীয়াকৈ যাম ইয়াতে ধুনীয়াকৈ শিৱ মন্দিৰটো ধুনীয়াকৈ ধূপ জ্বলাই লওঁ তাৰপিছত প্ৰৱেশ কৰিম দেখুৱাই থাকিম এফালৰ পৰা একে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব দেই তাৰ পাছত তেওঁৰ চৰণত ধূপকেইডাল জ্বলাই দিলোঁ আৰু তেওঁৰ চৰণত তেওঁৰ মহামৃত্যুঞ্জয় মন্ত্ৰটো 3বাৰ জপ কৰিলোঁ এই মহামৃত্যুঞ্জয় মন্ত্ৰটো বহুত শক্তিশালী হয় নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে তেওঁ যাতে মোৰ লগতে আপোনালোকৰ আহিবলগীয়া দিনবোৰ ভালে কুশলে ৰাখে মনৰ আশাবোৰ যাতে পূৰণ কৰি দিয়ে আপদ বিঘিনিৰ পৰা যাতে বচাই ৰাখে তেওঁ এটা কথা মহাদেৱ মোৰ বহুত প্ৰিয় হয় তেন্তে আহকচোন অশ্বক্লান্ত মন্দিৰ দৰ্শন কৰি লওঁ এতিয়া এইখন হৈছে অশ্বক্লান্ত মন্দিৰৰ প্ৰৱেশ কৰা গেটখন প্ৰথমতে তলৰ পৰিৱেশটো দেখুৱাই লৈছোঁ এই মন্দিৰটো এখন পাহাৰত অৱস্থিত তাতে আকৌ চিৰিবোৰ আছে লগতে আছে ব্ৰহ্মপুত্ৰ নদীখন সঁচাকৈ এনেকুৱা এটা পৰিৱেশ খুবেই ভাল লাগে নহয় জানো আৰু এয়া যে ঘৰবোৰ দেখিছে সেই ঘৰবোৰত পণ্ডিতসকল থাকে এই অশ্বক্লান্ত মন্দিৰত 2টা মন্দিৰ আছে এটা হৈছে কুৰ্মজনাৰ্দন মন্দিৰ আৰু আন এটা হৈছে বিষ্ণু অনন্ত শয্যাত থকা মূৰ্তিভাগ এই মন্দিৰত অধিক চম্পা ফুল দেখিবলৈ পোৱা যায় গতিকে আহকচোন প্ৰথমতে কুৰ্মজনাৰ্দন মন্দিৰ ভাগ দৰ্শন কৰি লওঁ যদি এই মন্দিৰৰ ৰহস্যটো জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব এই মন্দিৰটোৱে হৈছে কুৰ্মজনাৰ্দন মন্দিৰ এই মন্দিৰ ভাগ বিষ্ণুৰ 2য় অৱতাৰৰ মন্দিৰ ভাগৰ সন্মুখতে আছে গণেশ বাবাৰ মূৰ্তি ধুনীয়াকৈ তেওঁৰ ওচৰত সেৱা এটা কৰি মন্দিৰলৈ বুলি প্ৰৱেশ কৰিলোঁ প্ৰৱেশ কৰাৰ পাছত এনেকৈ শ্ৰীকৃষ্ণৰ থাপনা এখন পাই তেওঁৰ চৰণত ধূপ জ্বলাই সেৱা এটা ল'লোঁ কিন্তু কুৰ্মজনাৰ্দনৰ মেইন মন্দিৰ ভাগ দৰ্শনেই নকৰিলোঁ আচলতে ময়ে পাহৰি গ'লোঁ মেইন মন্দিৰ ভাগলৈ যাবৰ বাবে একো নাই বাৰু বেলেগ এদিনাখন যাই দৰ্শন কৰি ল'ম তাৰ পাছত এনেকৈ চিৰিৰে খোজকাঢ়িব ল'লোঁ পাহাৰখনৰ ওপৰ ভাগত থকা মন্দিৰলৈ বুলি এই যে চিৰিবোৰ দেখিছে এই চিৰিবোৰ শিলৰ হয় অশ্বক্লান্ত মন্দিৰ উত্তৰ গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত স্বৰ্গদেউ শিৱসিংহৰ দিনত 1720 খ্ৰীষ্টাব্দত এই অশ্বক্লান্ত মন্দিৰ নিৰ্মাণ হৈছিল যিসকলে আহিছে এই মন্দিৰলৈ কমেণ্টত জনাব আৰু যিসকলে অহা নাই কেতিয়াবা হয়তো এই মন্দিৰলৈ আহিব আৰু দৰ্শন কৰি যাব বগাই আৰু এয়া ফাইনেলি আহি পালোঁ ওপৰৰ ভাগ এয়া আছে আৰু চিৰি ভগাব লাগিব এয়া আছে চিৰি আৰু ধুনীয়াকৈ এইবোৰ ঘৰবোৰ আছে তাৰপিছত ইফালে যাই লওঁ ইফালে কি আছে চাই লওঁ দেখুৱাই থাকোঁ বাৰু এফালৰ পৰা ন চিৰিকেইটা কিন্তু তামাম দে 87টা আছে ন 87টা চিৰি আছে শিলৰ কাৰণে মানে উঠাৰ লগে লগে ভৰিখন বিষাই গৈছে আৰু এয়া মহাদেৱৰ মন্দিৰ আৰু আগতকৈ বহুতখিনিয়ে ডেভেলপ হৈছে বস্তুবিলাক মহাদেৱৰ মন্দিৰ এইটো যিহেতু সন্মুখত সেৱা কৰি আহিছোঁৱে তেওঁ সেইকাৰণে মন্দিৰটো বাহিৰৰ পৰাই দেখালোঁ আৰু ধুনীয়া ন ঠাইখিনি ইফালে নদী আছে নদীৰ কাষত এনেও মন্দিৰবোৰ থাকিলে বহুত ভাল লাগে চাই পেলাই মেইন মন্দিৰটো ওপৰত আছে ন
চিৰিকেইটা উঠাৰ পাছত এনেকুৱা এটা ভিউ দেখা পাইছোঁ আৰু সঁচাকৈ বিৰাট বেছিয়ে ভাল লাগিছে। আৰু মন্দিৰ বুলি ক'লে সঁচাকৈ মই বহুত বেছি ভাল পাওঁ আৰু দৰ্শন কৰিও বেছি ভাল পাওঁ। যেতিয়া মই সৰু হৈ আছিলোঁ এই মন্দিৰলৈ দুবাৰেই অহা হৈছে আৰু এইবাৰ দি 3বাৰ, সেইকাৰণে এটা মমেণ্ট হিচাপে ৰাখি থ'লোঁ। আৰু ধুনীয়াকৈ এয়া গেটখনেদি ধুনীয়াকৈ প্ৰৱেশ কৰিম, চাই থাকোঁ। এই যে মন্দিৰ ভাগ দেখিছে, এই মন্দিৰ ভাগেই হৈছে বিষ্ণু অনন্ত শয্যাত থকা মন্দিৰ ভাগ। এই অচক্ৰান্ত মন্দিৰ এক ঐতিহাসিক প্ৰসিদ্ধ ঠাই, লগতে এটা প্ৰাচীন মন্দিৰ। এই মন্দিৰৰ লগত মহাভাৰত তথা শ্ৰীকৃষ্ণৰ লগত জড়িত 3টা কথা আছে। আৰু গাইজ মেইন মন্দিৰটো এতিয়া প্ৰৱেশ কৰিম, ধুনীয়াকৈ দেখা পাইছে সেইটো হয় মেইন মন্দিৰটো, আৰু এইফালে প্ৰৱেশ কৰিব লাগিব। যিহেতু মেইন মন্দিৰ ভাগত কেমেৰা কৰিব নিদিয়ে, সেয়েহে কেমেৰাটো অকণমান সময়ৰ কাৰণে ৰৈ দিছোঁ। তেতিয়ালৈ মই এই অনন্ত শয্যাত থকা মূৰ্তিভাগ দৰ্শন কৰি লওঁ। মন্দিৰৰ চাৰিওবেৰত এনেকৈ স্থাপত্য ভাস্কৰ্যসমূহ আঁকি ৰাখিছে। আহোমসকলে ইমান ধুনীয়াকৈ ভগৱানৰ প্ৰতিচ্ছবিসমূহ ইমান ধুনীয়াকৈ বনাই ৰাখিছে, দেখি সঁচাই খুবেই বেছি ভাল লাগিছে। তেতিয়াহ'লে আহকচোন এই অচক্ৰান্ত মন্দিৰৰ ৰহস্যটোনো কি তেতিয়াহ'লে শুনক। মই যে কৈ আছিলোঁ এই মন্দিৰটো বিষ্ণু অনন্ত শয্যা বুলি, আচলতে শয্যা নহয়, মোৰ কোৱাত ভুল হৈছে, ক্ষমা কৰিব। আচলতে এই মন্দিৰভাগ হৈছে বিষ্ণু অনন্ত চাইনী মন্দিৰ। অচক্ৰান্ত হৈছে অশ্ব মানে ঘোঁৰা আৰু ক্লান্ত হৈছে ভাগৰুৱা। যেতিয়া শ্ৰীকৃষ্ণ ইয়ালৈ আহিছিলে তেতিয়া তেওঁৰ ঘোঁৰাই ভাগৰ জিৰাইছিলে। এটা সময়ত আমাৰ অসমখনৰ নাম প্ৰাগজ্যোতিষপুৰ আছিল। সেই প্ৰাগজ্যোতিষপুৰৰে কামৰূপ ৰজা নৰকাসুৰ আছিল। প্ৰথম জনশ্ৰুতি মতে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰক বধিবলৈ ইয়ালৈ আহিছিল, তেতিয়া তেওঁৰ ঘোঁৰাই এই ঠাইডোখৰতে ভাগৰ লৈছিল। দ্বিতীয় জনশ্ৰুতি মতে যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ আহিছিল, তেতিয়া তেওঁৰ ৰথৰ ঘোঁৰা এই ঠাইতে জিৰাইছিল। তৃতীয়টো হৈছে মহাভাৰতৰ 3য় পাণ্ডৱ অৰ্জুনৰ আখ্যান মতে অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ মৃত্যুৰ এক ষড়যন্ত্ৰ আছিল। এই ষড়যন্ত্ৰ অৰ্জুনৰ উপস্থিতিত অসফল হ'লে হয় আৰু অৰ্জুনক নানা কথা চলেৰে যুদ্ধৰ পৰা আঁতৰাই ৰাখি আজিৰ এই অচক্ৰান্ত থকা ঠাইডোখৰতে থাকিবলৈ সন্মত কৰোৱা হৈছিল। এইটো এক ষড়যন্ত্ৰই আছিল। এই ঠাইডোখৰতে ষড়যন্ত্ৰটো ৰচিত কৰা হৈছিল। সেয়েহে এই ঠাইডোখৰ নাম আছিল অভিক্ৰান্ত, পিছলৈ অচক্ৰান্ত হৈ পৰিল। ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ আৰু এই মন্দিৰটোৰ বিষয়েও ক'লোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব বাৰু। আৰু ইয়াতে সেৱা কৰিলে ফুট নিদিয়ে বাৰু, জল ফুল দিয়ে। বহুত ভাল লাগিলে। আহিব আপোনালোকেও, যিসকলে আহি পাইছে কমেণ্টত জনাব কেনেকুৱা অনুভৱ হয়। মোৰতো বহুত ভাল লাগে এই মন্দিৰটোৰ বিষয়ে, মোৰ বহুত মনত পৰি থাকে। মই এই আগতে আহিছিলোঁ, দুবাৰে আহা মই ইয়াতে যেতিয়া আহোঁ আৰু এতিয়া যিহেতু আহিছোঁ এটা ব্লগ ৰাখি দিওঁ, তাকে ভাবিলোঁ আৰু ধুনীয়াকৈ ভিডিঅ'টো ভাল পাইছে বুলি আশা কৰিছোঁ। মৰম দিব, আপোনালোকৰ মৰম আশীৰ্বাদেৰেহে আগুৱাই যাব পাৰিম, সেয়ে বিচাৰোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ইমানখিনিয়ে আৰু আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আৰু মই আপোনালোকক এটা বস্তু দেখাই দিছোঁ, ইয়াৰ পৰা উমানন্দখনো দেখা পায়। চ' উমানন্দটো দৰ্শন কৰিছোঁৱে, উমানন্দও দেখা পায়। এইখন উমানন্দ হৈছে। আৰু এটা জেগাত যাব আছে বাৰু, আৰু এটা জেগাত যাব আছে, পাহৰিছোঁৱে। তলত এনেকুৱা আই পৰ্বত বুলি এখন আছে। তলৰ এতিয়া তলৰ ভাগ হেৰিটোলৈ যাম, তাতেও ইফালে চিৰি উঠিব মানে নামিব লাগিব চিৰিৰে। চ' সেইখিনি দেখাই ভিডিঅ'টো মানে শেষ কৰিম আৰু কেনেকুৱা লাগিছে ক'ব আৰু। লগ পাই আছোঁ।
এই অচক্লান্ত মন্দিৰত শ্ৰীকৃষ্ণ তথা বিষ্ণুৰ লগত জড়িত সকলো উৎসৱেই পতা হয় আৰু এয়া যে দেখিছে ভাঙি থকা ইয়াতে এটা সময়ত ডাঙৰকৈ ভূমিকম্প হৈছিল ফলত এনেকৈ ভাঙি গৈছিল আৰু ইমান ধুনীয়াকৈ ৰাখি থৈ দিছে যিহেতু মই এতিয়া আই পৰ্বত চাম সেইকাৰণে চিৰিৰে নামি আছোঁ অচক্লান্ত মন্দিৰৰ কাষতে আছে আৰু অকল আই পৰ্বত চোৱাই নহয় বিষ্ণু পদ লগতে ঘোঁৰাৰ পদ চিহ্নও আছে সেয়াও দেখুৱাম চাই থাকক বাৰু গাইছ ইফালে যাব লাগিব এতিয়া আমি গৈ আছোঁ আই পৰ্বতলৈকে মন্দিৰৰ কাষতে আছে আৰু ধুনীয়াকৈ চিৰিয়াতে ভৰি বিষাই গৈছে আৰু বিষালেও উপায় নাই ভগৱানৰ ঠাইত আহিছোঁ যেতিয়া এইখিনি সহ্য কৰিব লাগিব আৰু দেখিছেনে ইফালে দুখনো গোটেই জংঘল এৰিয়া বান্দৰ চান্দৰ আছে বুলি ভয় লাগে নাই ন ক'ৰবাত বোলে সাপ বোলে থাকিব লাগে আমাক মিৰিয়ে ধৰিব লাগিছে আৰু এনেকৈ এটা চিৰি নামি শেষত পাই গ'লোহি আই পৰ্বত আৰু এইখনে হৈছে আই পৰ্বত এই পৰ্বতখনত কি আছে কি নাই সবিশেষ নাজানো এই পৰ্বতখনৰ পৰা কেৱল চৰাই চিৰিকটিৰে মাত শুনা পাই থাকিলোঁ আৰু এয়া যে দেখিছে গাঁতাৰ নিচিনা এয়া হৈছে ঘোঁৰাৰ পদ চিহ্ন আৰু যিহেতু এইখন শিলৰে হয় সেইকাৰণে শিলতেই ঘোঁৰাৰ পদ চিহ্নবোৰ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ ওচৰতে আছে বিষ্ণুশিলা পদ আৰু এয়াই হৈছে বিষ্ণুশিলা পদ বিষ্ণুৰ ভৰিৰ ছাপটো আছে আৰু ময়ো ধুনীয়াকৈ দৰ্শন কৰি সেৱা কৰি ল'লোঁ খুবেই বেছিয়ে ভাল লাগিছে তেওঁৰ ভৰিৰ চৰণ স্পৰ্শ কৰিব পায় আৰু ইয়াতে গয়াকুণ্ডৰ লগতে 12টা কুণ্ড থকা বুলিও শুনিছোঁ আৰু সেইফালে গৈ নাথাকিলোঁ সেয়া থাকিলে কুৰ্ম জনাৰ্দন মন্দিৰৰ পিছফালে চিৰি আছে সেইফালে নামিয়ে চাব পাৰি আৰু ইয়াতে অশোকষ্টমীও পতা হয় আৰু ফাইনেলি আমাৰ অচক্লান্ত টেম্পুল দৰ্শন কৰা হৈ গ'ল ওপৰৰ ভাগো দেখালোঁ তাৰপাছত তলৰ ফালে আহি ধুনীয়াকৈ আই পৰ্বত চালোঁ আই পৰ্বত চোৱাৰ লগতে বিষ্ণু পদটো দৰ্শন কৰিলোঁ সেৱা কৰিলোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ আৰু মই এটা কথা কৈছিলোঁ যিসকলে কামাখ্যা মাক দৰ্শন কৰিছে তেওঁলোকে উমানন্দ দৰ্শন কৰাটো অতি জৰুৰী আৰু লগতে উৰ্বশী কুণ্ড আৰু বিষ্ণুশিলা পদ দৰ্শন কৰিব লাগে মই কৈছিলোঁ উমানন্দৰ ভিডিঅ' এটা আছে যদি যিসকলে চোৱা নাই চাব তাতে গ'লে গম পাব আৰু উৰ্বশী কুণ্ডটো উমানন্দৰ কাষতে আছে আৰু তাত যোৱা ইমান সম্ভৱ নহয় আৰু এইখন হৈছে আই পৰ্বত এখনো কিবা আছে কি নাই নাজানো কিন্তু গোটেই পাহাৰে শিলেৰে তাৰপিছত চৰাই চিৰিকটি আছে চৰাই চিৰিকটি মাতবিলাক শুনি আছোঁ তাৰ ভিতৰত বা কি আছে এইটো নাজানো ধুনীয়াকৈ চৰাই চিৰিকটিবিলাক আছে ধুনীয়াকৈ মাতবোৰ আহি আছে চৰাই চিৰিকটিৰ মাতবোৰ আৰু বিষ্ণুশিলা পদটো ধুনীয়াকৈ চৰণ স্পৰ্শ কৰিলোঁ যিহেতু বিষ্ণু মানে তেওঁৰ মানে ভৰিৰ ছাপটো আছে ধুনীয়াকৈ দৰ্শন কৰিলোঁ বহুত ভাল লাগিলে অচক্লান্ত মন্দিৰটো আৰু যিসকলে আহিছে কমেণ্টত জনাব আৰু বহুত সঁচাই বহুত ধুনীয়া মন্দিৰটো আৰু মোৰ বেছি ভাল লাগিলে আহি আৰু বিষ্ণুশিলা পদটো ভাবিছোঁ ক'ত আছিলে মই তাইক সুধি আছিলোঁ ক'ত আছে বাট বিচাৰি পোৱা নাছিলোঁ তেতিয়া এনেকৈ ফটো উঠি থাকোঁতে ৰিলচ বনাই থাকোঁতে ইয়াৰে মানে মানুহ এজনে ক'লে বিষ্ণুশিলা পদ দেখিছেনে নাই তাৰপিছত মানুহজনে দেখাই দিলে বহুত ভাল লাগিলে দেখা পাই আমাৰ ওচৰতে আছিলে ন আমি তেওঁ মানে হট কৰা নাই যিহেতু শিলতে আছে ন আৰু শিলবোৰতে আৰু ধুনীয়াকৈ এইবোৰ ফটফটি দেখা পাইছে গোটেই শিলৰে হয় আৰু এইখন কিবা হয় এইখন পানীৰ হেৰি কৰা আৰু ন এইখন জাহাজখন পানীৰ হেৰি কৰে আৰু ইফালেও পানী এনেকৈ পানীবোৰ যায় মানুহবোৰে পানীবোৰ হেৰি কৰে সংগ্ৰহ কৰে আৰু চব ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ এবাৰ কৈছোঁ আৰু শেষত বাই বাই এতিয়া গৈ থাকোঁ ঘৰলৈ যদি ভাল লাগিছে জনাব কমেণ্টত মোৰতো বহুত বেছিয়ে ভাল লাগিছে হয়নে আৰু মোৰ ভণ্টি হয় ভণ্টিক লৈ আহিছোঁ মানে মোৰ নিজৰ ভণ্টি নহয় মই যিহেতু মাহীহঁতৰ ঘৰত আছোঁ উত্তৰ গুৱাহাটীত আৰু মন্দিৰবোৰ দৰ্শন কৰিব লাগে মন্দিৰবোৰ দৰ্শন নহয় জানো আপোনালোকেও কৰক ধুনীয়াকৈ আৰু মোৰ চেনেলটো সকলোৱে আদৰি ল'ব আৰু এইখিনি আছিলে নেক্সট এটা ভিডিঅ'ত লগ পাম বুলি আশাৰে মই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই বাই